গাইজ মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আপোনালোকৰ মাজলৈ আকৌ এটা মাছৰ ৰেচিপি লৈ আহিছোঁ। সৰিয়হ আৰু মাছে বনাম। এইটো মাছটো হালধি নিমখ সানি লৈছোঁ ফাৰ্ষ্ট আৰু ফ্ৰাই কৰি লৈ পেলাই তাৰপিছত বনাই আছোঁ। সৰিয়হ আৰু পিঁয়াজৰ নলা, ধনিয়া পাত, বিলাহী, সৰিয়হ কমাই লৈছোঁ, বেছিকৈ দিলে তিতা হয় সেইকাৰণে কমাই লৈছোঁ। তো কৰিব জানা না, মোৰ যদি দূৰৰ পৰা কৰি দিয়ে মোৰ সহজ দেই। আধা ফ্ৰাই কৰি লৈছোঁ, তো ভাজিত দিয়া যে তৰকাৰী গ্ৰেভিত দিয়া সেইকাৰণে আধা ফ্ৰাই কৰি লৈছোঁ। বেছিকৈ ফ্ৰাই কৰিলে যিহেতু সোৱাদ নুঠে ন, সেইকাৰণে আধা ফ্ৰাই কৰিবলগীয়া হৈ গৈছে। মাছ ভজা তেল আছিল তাতে বনাম এতিয়া দেই। পিঁয়াজটো দিলোঁ ন, নলা একেলগে দি দিছোঁ। একেলগে পেষ্ট কৰি পেলাই দি দিছোঁ আৰু অকণমান গ্ৰেভি টাইপৰ হ'ব লাগিব ন, সেইকাৰণে পানীটো কমাই দি দিছোঁ আৰু আমাৰ সৰিয়হ আৰু মাছৰ গ্ৰেভিকণ হৈ গৈছে। ধনিয়া পাত দি দিছোঁ। আমাৰ মাছৰ জোল ৰেডি হৈ গৈছে। এতিয়া খাবহে লাগে আৰু চাব পাৰে ওচৰৰ পৰা ইমান ধুনীয়া কালাৰ উঠিছে। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। মই ভাত খাবলৈ ওলাইছোঁ। ভাত আমাৰ ৰেডি হৈ গৈছে। এইটো মাছ আৰু সৰিয়হৰ জোলটো হয় আৰু এইবোৰ গাজৰ, বিট, চালাড হয়। মই ভাত খাবলৈ আৰম্ভ কৰিছোঁ।
মোৰ ভাত খোৱা হৈ গৈছে। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম। আজিৰ কাৰণে বাই বাই।